আইতাক সজাই দি আছোঁ মই এই দাঁততে লাগছি Good morning everyone, welcome back to my channel. আৰু এয়া চাওক মই ৰাতিপুৱাই পুৱাই ক'লৈ আহিছোঁ। মই ৰাতিপুৱাই পুৱাই মোৰ বাৰ লগত মোৰ বাৰ ছোৱালীজনীৰ স্কুলত আহিছোঁ। যিহেতু এতিয়া লকডাউনত স্কুল হোৱা নাই, সেইকাৰণে অনলাইন ক্লাছবিলাকে চলি আছে। তাৰে এতিয়া তাইৰ এছাইনমেণ্ট জমা দিবলৈ আছিলে আৰু এয়া এছাইনমেণ্ট জমা দিবলৈ বা আৰু মই এতিয়া গৈ আছোঁ পানীগাঁৱলৈ। ছেইণ্ট মেৰিজ ইংলিছ মিডিয়াম স্কুলত তাই পঢ়ে। আৰু আপোনালোকৰ লগত মই এয়া স্কুলৰ দৃশ্যবোৰ শ্বেয়াৰ কৰিব লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। স্কুলখনৰ পৰিৱেশ সঁচাই বহুত ধুনীয়া হয়। এয়া চাওক। যিহেতু আমি ৰাতিপুৱা আহিছিলোঁ, অকণমান ভোক লাগিছে। এয়া আমি এখন হোটেলত সোমাই ল'লোঁ আৰু এয়া পৰঠা খাই আছোঁ। বহুত ফেভৰেট হয় মোৰ। আৰু এতিয়া খাই ল'লোঁ। খাই লৈ আমি এতিয়া ঘৰলৈ যাত্ৰা কৰিছোঁ। আৰু এয়া এইটো এটা শিৱ মন্দিৰ। এয়া আমি ঘৰ পামেই আৰু চাই থাকক। The next day later. হেল্ল' এভৰিৱান, মই আজিৰ এই ব্লগটো দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু আজি বুলি নহয়, মই 2-3 দিন লগাই আজি এটা ব্লগ বনাই দিম বুলি ভাবিছোঁ। আৰু এতিয়া দুপৰীয়া টাইম হৈছে। এতিয়া দুপৰীয়াৰ লাঞ্চৰ কাৰণে যোগাৰ কৰি আছোঁ। বলক কি বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এয়া মই বনাবলৈ লৈছোঁ মাছৰ পেটু ভাজি। মই বহুত ভাল পাওঁ মাছৰ পেটু ভাতৰ লগত ভাজি খাই বহুত ভাল লাগে। আৰু এয়া চাওক, মাছৰ পেটুৰ লগত অকণমান কণীও আছে। তাৰে এতিয়া মই বনাব লৈছোঁ। প্ৰথমে পিঁয়াজ অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মাছৰ পেটু আৰু কণীখিনি দি দিলোঁ। আৰু তাত সোৱাদ অনুসৰি নিমখ, হালধি আৰু কাশ্মীৰী লাল মিৰ্চ, অকণমান ধনিয়া পাউডাৰ, অকণমান জিৰা গুড়ি দি ল'লোঁ। আৰু এইখিনি মিক্স কৰি ল'ম। আৰু তাৰ পিছতে ইয়াত মই ভাত দি দিলোঁ আৰু মিক্স কৰি ল'লোঁ। আৰু এয়া ভাজিবলৈ লৈছোঁ। আৰু তাত অকণমান মই দিলোঁ ছ'ডা বা কলাখাৰ, যিকোনো ব্যৱহাৰ কৰিব পাৰে। আৰু মই ভাবোঁ মাছৰ পেটু ভাজিত ছ'ডা বা কলাখাৰ দিলেহে তাৰ আচল টেষ্টটো পায়। আৰু এয়া চাওক, মাছৰ পেটু ভাজি আমাৰ ৰেডি হৈ গ'ল। কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব। মই এতিয়া লেচেৰা ভাজি আছোঁ। লেচেৰা ভাজি আছোঁ। আৰু এয়া মই ফ্ৰাই কৰি আছোঁ তিতা কেৰেলা। মই বহুত বেয়া পাওঁ। আৰু কিন্তু দেউতাই খায়, দেউতাৰ যিহেতু চুগাৰ আছে। তাৰপিছতে মই আকৌ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। জলজিৰাৰ সৈতে মাছৰ ভাজি এখন। তাৰ বাবে সৰু মাছ লৈছোঁ। এয়া লৈছোঁ মই পিঁয়াজ, আদা, জলকীয়া আৰু ধনিয়াৰ পাত। ফাৰ্ষ্ট মই মাছকেইটা ভাজিবলৈ ধৰিছোঁ। মাছকেইটা ফ্ৰাই কৰি আছোঁ। আৰু ফ্ৰাই কৰি লোৱা হোৱাৰ পিছতে এয়া মই অকণমান তেলত নৰসিংহৰ পাতখিনি ফুটিবলৈ দিছোঁ। তাৰপিছতে ইয়াত দি দিলোঁ আদা আৰু পিঁয়াজখিনি দি অকণমান সময় ভাজি ল'ম। বেছি কাঢ়া কৰি ভাজিব নালাগে, অকণমান ভাজি ল'লে হৈ যাব। তাৰপিছত দি দিলোঁ মই জলকীয়া কেইটা। আৰু জলকীয়াখিনি দিয়াৰ পিছতে দিলোঁ অকণমান নিমখ। মন কৰিব, নিমখ বেছি দিব নালাগে, যিহেতু জলজিৰাত এনেই নিমখ থাকেই। আৰু তাৰপিছত মই এয়া দি দিলোঁ সৰু মাছকেইটা। আৰু এনেদৰে অকণমান সময় ভাজি ল'লোঁ। তাৰপিছত দি দিলোঁ ইয়াত ধনিয়াৰ পাত। আৰু ধনিয়াৰ পাত দিয়াৰ পিছতে ইয়াত মই দিলোঁ অকণমান জলজিৰা। আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট জলজিৰা বেছি দিব নালাগে, অকণমান দিলে হৈ যাব। আৰু এয়া দিলোঁ মই অকণমান নেমুৰ ৰস। এতিয়া খাট্টা ফ্লেভাৰটো আহি যাব। আৰু তাৰপিছতে এয়া চাওক, আমাৰ জলজিৰাৰে বনোৱা মাছৰ শুকান ভাজিখন ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে মোক জনাবলৈ পাহৰি নাযাব। আৰু আপোনালোকেও ঘৰত বনাই ট্ৰাই কৰি চাব। 3 hours later. Can you move it along? I'm all out of time cards.
এতিয়া সন্ধিয়া হৈ গ'ল আৰু আমি এয়া বিৰিয়ানী খাই আছোঁ মুৰাদাবাদী ষ্টাইল বিৰিয়ানী বনাইছিলোঁ মই আৰু এয়া আমি একেলগে খাবলৈ বহিছোঁ তাৰ পিছতে আজিৰ ডেইলি ব্লগটো মই ইয়াতে সামৰিব ওলাইছোঁ যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিবলৈ পাহৰি নাযাব আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই মোক ছাবস্ক্ৰাইবো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবিলাক আপোনালোক সহজে পাব পাৰে আৰু আজিলৈ ইমানখিনিয়ে থেংক ইউ হেভ এ গুড ডে'